বহুত পুৰস্কাৰ পালোঁ, বহুত উৎপাতো কৰিলোঁ, বহুত খেলিলোঁ, ফূৰ্তি কৰিলোঁ। পলাই পলাই চিনেমা চাবলৈ যাওঁ গৌৰী হলত। শুক্ৰবাৰে কি চিনেমা আহে সেইটো চাই থাকোঁ, পাৰিলে শনিবাৰ দেওবাৰে চায়ে দিওঁ আৰু। ৰত্নাকৰ চিনেমাখন ৰিলিজ কেতিয়া হ'ব? চিনেমাখন সুপাৰ হিট কোনে কৰিব? থ্যাংক ইউ সো মাচ। কেতিয়া ৰিলিজ হ'ব? বাহ, এনেকুৱা সঁহাৰি পালে আৰু কি লাগে? বছৰত দুখন চিনেমা বনাব। আপোনালোকে আমাক এনেদৰে খুব ভাল লাগিছে আৰু আমি আশা কৰিছো এনেদৰে 11 অক্টোবৰত ৰত্নাকৰ চাবলৈ ইয়াৰ পৰা হিল দল ভাঙি যোৰহাটলৈ যাব সকলো। আমি চেষ্টা কৰিম যিমান পাৰো সোনকালে বুক মাই শ্ব'ত টিকেট খুলি দিবলৈ, যাতে কোনো এইটো ক'ব নোৱাৰে যে যোৰহাটত গৈ টিকেট নাপালোঁ। গতিকে সকলোৱে যাতে অনলাইন টিকেট বুক কৰিব পাৰে। আজি আবেলিৰ ভিতৰত মই হয়তো কাইলৈ ৰাতিপুৱা জনাই দিম আৰু ৰত্নাকৰ বিষয়ে সবিশেষ জানিবলৈ। Aku